গাইছ আমি সকলো বদ্ৰীনাথত যাব ওলালো এতিয়া মানে কালি আধা ৰাস্তাত আমি ষ্টে কৰিলোঁ সকলোৱে চব উঠিছে গৌতম দা আপুনি মনত থাকিলে বেয়া লাগে দেই চাই দিয়ক এবাৰ আমাৰ মানে মৰ্নিং আজি আমাৰ 5 নম্বৰ দিনৰ যাত্ৰা আৰম্ভ সকলোকে মোৰ লগৰ বন্ধুখিনি আজি গৌতম দা হেড কোচ মানে আগত বহিছে ইয়াস আমাৰ সকলোৰে এবাৰ ৰাতিপুৱা আমাৰ ইয়াত যিটো ৰাতিপুৱা সময়ৰ প্ৰাকৃতিক পৰিৱেশ সেইটো এবাৰ চাওকচোন দেখাই দিয়কচোন কিমান ধুনীয়া এইটো প্ৰাকৃতিক পৰিৱেশ কি ধুনীয়া পৰিৱেশ গাইছ আমি জচিমত আহি পাইছোঁ এতিয়া জাষ্ট আমি জচিমতৰ পৰা এনেকৈ গৈ আছোঁ জচিমতৰ আমি গোবিন্দ ঘাট আহি পাইছোঁ গোবিন্দ ঘাটত আমি অলপ গাড়ীখন ৰৈ আছে তো গাড়ীখন অলপ মানে কি হয় ৰেষ্ট দিছে তো মানে চকাবিলাক মানে গৰম হৈ গৈছে তো ব্ৰেকে কাম দিয়া নাই সেইটো কাৰণে মানে গাড়ীখন ৰখিছে তো আমি ভাবিছোঁ অলপ লগ কৰি লওঁ ইয়াত তো ইয়াতে মানে দোকান চোকান আছে অলপ দোকান চোকানবিলাক ভাল বস্তুবিলাক পায় ইয়াত এনেকৈ আৰু হোটেল চোটেলবিলাক আছে ইয়াত ধুনীয়া চবতে আগত গৈছে ক'ৰবাত হেলিপেড আছে বোলে হেলিকপ্টাৰ চাব গৈছে নেক্সট আমি যাম এইকেইটা মানুহ ইয়াতে আমি ৰৈ আছোঁ এতিয়া ইয়াতে চ' আমি খোজকাঢ়ি গৈ আছোঁ মানে প্লেচটো চাই আছোঁ কি ধুনীয়া প্লেচ এইফালে কি ধুনীয়া পাহাৰখন চাওকচোন কি ধুনীয়া লাগিছে চ' লগতে হেলিকপ্টাৰ আপ ডাউন কৰিছে এই চাওক হেলিকপ্টাৰ এখনৰ পিছত এখন হেলিকপ্টাৰ আপ ডাউন কৰিছে হেলিকপ্টাৰখন অহালৈকে আমি ৰখি আছোঁ তো হেলিকপ্টাৰখন আহি আছে টৰ্চ মাৰি লৈছে দেখিছা বদ্ৰীনাথ পালোঁ এই অলপ আগত আছে আমি খোজকাঢ়ি যাব লাগিব তো এতিয়া গাড়ীখন পাৰ্কিং কৰি আছে এতিয়া মালবিলাক নমাই আছে তো নমাই পেলাই আমি একেলগে গোটেইবিলাক গুচি যাম এই বদ্ৰীনাথৰ পাৰ্কিংটো দেখাই দিওঁ ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব লাগে তো পাৰ্কিং কৰাৰ পিছত আমি এনেকৈ ওলাই যাম বস্তুবিলাক ওলাই লওঁ ক'ত কি লাগে আমাৰ তো বদ্ৰীনাথত আমি 500 মিটাৰ ন
500 মিটাৰ অলপ বেছি আছে। আমি এইখিনি ট্ৰেকিং কৰি যাব লাগিব, গাড়ী যাব নিদিয়ে, পাৰ্কিং কৰিব নিদিয়ে। 150 মিটাৰ, তো এইখিনি আমি ট্ৰেকিং কৰি যাব লাগিব। তো তাতে মানে কি যাব নিদিয়ে। কোনফালেদি মানুহজনে জোচ কম দেই। এইখিনি খোজকাঢ়ি চালে যে গম পাবি যে কেদাৰনাথত খোজকাঢ়িব পাৰিবি। আমি খোজকাঢ়ি গৈ আছোঁ। কেতিয়া পাওঁ গৈ লাগিছে না এতিয়া। তো আপোনালোকক দেখাই থাকিম, আপোনালোকক চাই থাকিব। তো তাত কেনেকুৱা কি কৰিব লাগে। ডেভেলপমেণ্ট চলি আছে, বঢ়িয়াকৈ বনাই আছে এইবিলাক। তাৰমানে এতিয়াও মানে বনাই আছে, বঢ়িয়াকৈ ডেভেলপ কৰি গৈ আছে। তো এতিয়া নতুন ভাল মানে হোটেলবিলাক বনাই আছে, আৰু তাত মানে থাকিব পৰা ছিষ্টেমবিলাক কৰি দিব। তো আমি ইয়াতে আজি ষ্টে কৰিম বুলি ভাবি আছোঁ। চাওঁ কি হয়। মানা গাঁওখন চাব যাম। মানা গাঁও চাই আহি কিনে তাৰপিছত ভাবিম আৰু ক'ত থাকোঁ। তো আপোনালোকক দেখাম বাৰু, যিখিনি পাৰোঁ দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব। সেইবোৰ মানুহে এজন মানুহ গৈ উঠাই লৈ যায় ইয়াত পিঠিত। বহুত কষ্ট হয় দেই। মই এনেকৈ প্ৰসাদ লৈ ল'লোঁ ইয়াতে, আৰু কিবা কিবি দিছে ইয়াতে। যিটো নিয়ম আছে সেই নিয়মটো আমি দৰ্শন কৰিব পাৰিম। বহুত নিৰাশাৰ মাজত আমি আহিলোঁ কেদাৰনাথ বাবাৰ। যেতিয়া আমি যাব নোৱাৰোঁ বুলি কৈছিলে, তেতিয়া আমাৰ বহুত বেয়া লাগি গৈছিলে। তো এতিয়া আমি বদ্ৰীনাথ আহি অলপ মনটো ভাল লাগিছে। আৰু ভাল লাগিছে মানে কি, আৰু ভাল লাগিব। আমি মানে গৈ আছোঁ ন এতিয়া, যেতিয়া মন্দিৰত সেৱা কৰি ল'ম তেতিয়া ভাল লাগিব। চ' ইয়াতে ব্ৰিজখনে ইয়াতে গা ধুব, তাতে গা ধুব গৈছে। ইয়াতে মানুহ গা চা ধুৱে। ইয়াত মানে কি অলপ বনাই আছে এতিয়া। লেণ্ডশ্লাইড হৈছিলেতো ভাঙি গৈছে। ঠাণ্ডা হাৱা আহি আছে, বহুত ভাল লাগিছে। তো আমি গৈ আছোঁ। নদীৰ ধাৰ চাওক না, কিমান ধাৰ আছে। তাৰমানে ভিডিঅ'ত ইমান গম নাপাই চাগে, কিন্তু তাতে আগত থাকোঁ ন, তেতিয়া গম পাই মানে ইমান ধাৰ আছে বা। সেইটো গৰম কুণ্ড, ইয়াতে গৰম পানী ওলাইছে, পুৰা গৰম। গৰম পানী ওলাই আছে। চব মানে গা ধুইছে। আমাৰ লগৰ কেইজনে গা ধুই আছে ইয়াতে। জোপা ঠাণ্ডা নে গৰম? গৰম পানী বে। আমি গা চা ধুই ল'লোঁ, এতিয়া পকা চকা লৈ আহিছোঁ। ইয়াতে মানে পূজা চূজা কৰি লওঁ আমি ওপৰত গৈ কিনে, কাৰণ টাইম কম আছে। তো বাবাৰ দৰ্শনটো কৰি লৈ লওঁ। লাগিছে ইমান দিন আমাৰ মানে মনটো ভাল লগা নাছিলে কেদাৰনাথ যাব নাপায়। তো এতিয়া বহুত মনটো ভাল লাগিছে। তো কেদাৰনাথ বাবাৰো মানে আশীৰ্বাদ ল'ব পাম বুলি আশা আছে। চ' বদ্ৰীনাথ বাবাৰ আশীৰ্বাদ আমি ল'লোঁ, তেনেকৈ যাতে কেদাৰনাথ বাবাৰ আশীৰ্বাদ ল'ব পাৰোঁ আমি চেষ্টা কৰিম। আৰু বাবাই দিব লাগিব, তেতিয়া আমি আশীৰ্বাদ ল'ব পাৰিম। ত' আমি এতিয়া আছোঁ বদ্ৰীনাথ বাবাৰ মন্দিৰত, আৰু আপোনালোকে সকলোৱে সেৱা কৰিব। মই বঢ়িয়াকৈ দেখাই দি আছোঁ। আপোনালোকৰ যাতে ভাল হয়, মই গোটেই চব মানুহে ভাবিছোঁ আপোনালোকৰ সকলোৰে ভাল হ'ব লাগে, আৰু যাতে চবে ভালে কুশলে থাকে, আমাৰো ফেমিলি যাতে ভালে কুশলে থাকে,
চবৰে মংগল কামনা কৰি বদ্ৰীনাথ বাবাক এটা সেৱা কৰিছোঁ। তো আপোনালোকেও এবাৰ বদ্ৰীনাথ বাবাৰ এবাৰ আপোনালোকে সেৱা কৰক, যাতে ভগৱানে সকলোকে ভালে কুশলে ৰাখে, যাতে কেতিয়াও কাৰো বিপদ একো নহয়। এবাৰ চাৰু এইটো মানে কি প্ৰসাদৰ লগত গিফ্ট দিবৰ কাৰণে, ঘৰত দিবৰ কাৰণে মানে তেওঁলোকে হৈছে তেওঁলোকে পূৰা লাইন ধৰিছে, তেওঁলোকে মানে বিক্ৰী কৰিবৰ কাৰণে ৰখি আছে। তো ইহঁতে মানে একেবাৰে চাৰিজনে আৰু ইফালে লৈ আহিছে কিবা এনেকৈ লৈ আহিছে। ये कितना का है? 10 रुपये का है। আমাৰ হৈ গ'ল, এতিয়া আমি যাব ওলাইছোঁ। তো বেটিং পত্ৰগিলা ওলাই লওঁ, এইগিলা বেগ আছে, বেগটো ওলাই লৈ আমি যাওঁ এতিয়া। লাগিব এবাৰ কিমান ধুনীয়া নাজাৰা, তো বহুত ভাল লাগিছে আজি, মনটো বহুত খুচ। বহুত এটা আশা আছিলে, বহুত 2-3 বছৰৰ পৰা আগৰ পৰা বহুত ভাবি আছিলোঁ কেতিয়া যাব পাৰোঁ, কেতিয়া যাব, কিন্তু আহিব পাই বহুত ভাল লাগিলে। কিন্তু কেদাৰনাথ যাব পাৰিলে কিন্তু আৰু ভাল লাগিব, সেইটো হোৱা নাই কাৰণে আমাৰ মনটো দুৰ্বল হৈছে। এতিয়া আমি যাম মানাগাঁৱৰ পৰা আহি বদ্ৰীনাথত আমি ষ্টে কৰিম আজি, ইয়াত থাকিম আজি, ইয়াত থাকি তাৰপিছত অহাকালি ওলাই যাম আকৌ কেদাৰনাথলৈকে এবাৰ ট্ৰাই কৰি চাম যাব পাৰোঁ নেকি। চ' গৈ আছোঁ এনেকৈ, পিছে আগতীয়াকৈ গৈছে আমাৰ লগৰকেইজনে গৈয়ে পালে। আমি সকলোৱে মানাগাঁও গৈ আছোঁ। তো মানাগাঁৱত আপোনালোকক দেখাই দিম কেনেকুৱা কি প্লেচবিলাক। তো সকলোৱে বদ্ৰীনাথৰ দৰ্শন কৰিলে। মানাগাঁওখন মই শুনা মতে তাত মানে ধুনীয়া, মানে এইটো কি ফুলনি কি আছে আৰু মানাগাঁওখনৰ ফুলনি নিচিনা, মানে কি মানে আমাৰ এই ইণ্ডিয়া চাইনা বৰ্ডাৰ হয় আৰু ইণ্ডিয়াৰ প্ৰথম গাঁও হয়, ইণ্ডিয়াৰ মানে প্ৰথম গাঁও হয়। এইখিনি মই বেলেগ মানাগাঁও গৈ আছোঁ। আমাৰ ট্ৰেকিং আৰম্ভ হৈছে। বৰ্তমান এইখিনি ইমান এডভেঞ্চাৰ নহয়, আগত গৈ ওপৰত গৈ এডভেঞ্চাৰ আছে। গাড়ীবিলাক ইয়াত থৈ যাব লাগে, আগত মানে গাড়ী থোৱা জেগা নাই, নাই কাৰণে আমি ইয়াত গাড়ীখন থ'লোঁ আৰু পানী বটলটো ল'লোঁ। তো পানীয়ে প্ৰাণ বুলি যে কয় সেইটোৱে হয়, পানী বেছি নাই, অলপ ভৰাই ল'ম আগত গৈ। আমি গৈ আছোঁ, নিশ্চয় আপোনালোককো দেখাব সক্ষম হ'ম, ভালে যাব পাৰি। আৰু ভাগৰটো লাগিবই, ভাগৰ লাগি আছে এতিয়া, কওঁতে ভাগৰ লাগিছে আৰুতো যাবই আছে। তো আমাৰ কেমেৰামেন ধ্ৰুৱই কেমেৰা কৰি আছে। শৰ্মাদা নতুন জোতা ট্ৰেকিং আৰম্ভ হৈ গৈছে। আমাৰ এখন বছ এতিয়া বৰ্তমান মানে চৰ্দাৰ বুলি যাব ন, এই চৰ্দাৰ। আমি মানাগাঁও আহিলোঁ, মানাগাঁও পাৰ হৈ আহি ইয়াতে সৰস্বতী নদী আমি দেখা পাইছোঁ যে পাতাললৈ গৈছে। এইটো মানে কি হয়, পাতাললৈ গৈছে, সেইটো মানে কোনো দেখা পোৱা নাই আজিলৈকে, যে কলৈকে গৈছে সেইটো মানে কোনো দেখা নাপায়। জাষ্ট মানে পানীটো পৰাহে দেখা পায়, এই জেগাতহে ওলাই যায় পানী, সৰস্বতী নদী। আপোনাক দেখাই দিছোঁ এবাৰ কৰি আকৌ। কিন্তু এতিয়া দেখাবৰ কাৰণে ভয়ো লাগিছে, মোবাইলখনত যদি সিপিনে পৰি যায় সৰস্বতী নদীৰ লগতে মোৰ মোবাইলো যাব পাতাললৈকে, গতিকে আমি আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰটো দেখাই দিয়া আমাৰ এইবোৰ আমাৰ ল'ৰাবিলাক বৰ উৎপাত কৰি আছে, কথা ক'লে নুশুনে, তামাম উৎপাত ল'ৰাবিলাকৰ নাচাকিয়া। সেই ক'ত গৈছে নাচাকিয়া, সেই উৎপাত তামাম উৎপাত কৰি আছে। কিবা এটা হ'লে কোনে ৰিক্স ল'ব? ঐ নামি আহা, কোনে ৰিক্স ল'ব এইবিলাক? এই কৈলাশ পৰ্বত, এইফালে গ'লে কৈলাশ পৰ্বত পাবা, কৈলাশ পৰ্বতৰ নিচিনাই ডাঙৰ। আমি পৰ্বত পাইছোঁ, পৰ্বত হিমালয়া, এই হৈছে হিমালয়া। আমাৰ ইহঁতে বাৰ্গেনিং কৰি আছে, বাহিৰৰ মাথা বেয়া কৰি দিছে বাৰ্গেনিং কৰি। কি বাৰ্গেনিং কৰি আছে আমাৰ।
550 गुड लक बेटा 700 150 कितना 400 नहीं नहीं 700 नहीं 700 नहीं 700 सुना मैंने नहीं सुनो नहीं नहीं करते बेटा उतना नहीं अरे बेटा बेटा बोला ये तो बेटे के लिए ले ये जड़ी बूटी वाले कुछ भी डालने आप मेरे को बेटा बोला है, मेरा बच्चे के लिए ले रहा है। ये बेटे के लिए ले दिया अरे मेरा भी बेटा है दे दीजिए ना, दे दीजिए। 50 रुपए कम पढ़ाई करना पड़ता है इतना ना सिर दर्द कहाँ से आए ये तो पूरा नोट नहीं दे रहे आपको इसका खुले देंगे आपको 600 दीजिए चटना 600 जरा बहुत हो गया 550 30 रुपए के आपके तो ये भी ले गए, ये भी ले, सब ले लेना हम लोग। दो कपड़ा ले रहे हैं आपको 500 का नहीं ले रहे हैं 500 दो गया हम लोग सब लेना, ये एक देने में क्या है? ये बाल छड़ी हमें डायग्नोसिस से जाना है। इससे डैंड्रफ नहीं होता बाल झड़ता नहीं है আমি জচিমছ পাৰ হৈ আহি মানে ৰুম চাব ওলাইছিলোঁ, তো ৰুম চালোঁ। ৰুম ইয়াতে মানে অলপ ফেচিলিটিটো ভাল আছে। এইটা ৰুম, বাথৰুম চাথৰুম এনেকুৱা বঢ়িয়া বাথৰুম, গ্লাছ লগাই থোৱা আছে। তো আৰু পিছফালে এয়া প্ৰকাণ্ড আপোনাৰ হিমালয়াৰ কাষত ধুনীয়া ৰুম, ধুনীয়া দৃশ্য চাই আমি থাকিব পাৰিম ইয়াত, ভাল লাগিব। আৰু আমাৰ লগৰকেইজন গৈছে, লগৰকেইজন মানে ই বিচনা হেৰি আনিলেই, ধুব একদম টোপনি লাগিছে ই আৰু টোপনি মাৰিবই। এতিয়া আমি বেডিং পট্টো লৈ আহোঁ। আজি আমি যিটো ৰুমত থাকিবলৈ গৈ আছো সেইটো আণ্ডাৰগ্ৰাউণ্ড মানে দুটামান তলাৰ তলতহে আছো। দুটামান টকা আমাৰ এবাৰ দেখাই দিব যে আমি এতিয়া আণ্ডাৰগ্ৰাউণ্ডতে আছো। তো আমি ছেকেণ্ড মানে আণ্ডাৰগ্ৰাউণ্ড ছেকেণ্ড ফ্ল'ৰত আছোঁ, মানে আগৰ পৰা ৰাস্তাৰ পৰা। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। টু ফাৰ্ষ্ট ছেকেণ্ড টু ফাৰ্ষ্ট ফ্ল'ৰ, এইটো ছেকেণ্ড টু ফাৰ্ষ্ট ফ্ল'ৰ। চ' আমাৰ ৰুমটো লোৱা হৈ গ'ল। এতিয়া বেডিং পট্টো আনি আমি ফ্ৰেছ হৈ ভাত পানী খাই লওঁ, শুই দিম আজি জল্দি।